হেল্ল' এভৰিৱান, আজি বহু দিনৰ পাছত এটা আকৌ মিনি ব্লগ লৈ আহিছোঁ। ৰাতিপুৱা শুই উঠিয়ে বতাহ ল'বৰ কাৰণে বাহিৰলৈ অকণমান ওলাই গ'লোঁ। তাৰপিছতে খালোঁ এগিলাচ কুহুমীয়া গৰম পানী। মই যিহেতু ঘৰত সকলোতকৈ দেৰিকৈ উঠা প্ৰাণী, সেইকাৰণে সদায় নিজৰ ভাগ্যত নিজেই চাহ বনাব পাওঁ। আৰু এইফালে চাহ খালোঁ, লগতে আকৌ নাচপতি এটা কাটি খালোঁ। যিহেতু কালি ৰাতি পাপাই আনি থৈছিলে আৰু মই নাচপতি খাই এনেও ভালেই পাওঁ। পেটটোক সন্তুষ্ট কৰি মই আকৌ আহিলোঁ এইফালে বিচনা পাৰিবলৈ। বিচনাখন পাৰিয়ে আকৌ মোৰ মনত পৰিলে কলেজৰ কাম কেইটামান আছিলে, সেইকেইটা কৰোঁ বুলি। আৰু এইফালে দেখিছেনে, আমাৰ আকৌ মহাপণ্ডিতে মিঠা পানখন দেখি ৰ'বই পৰা নাই। গা পা ধুই মেলি আহি ভাবিলোঁ যে আজি পুৰি বনাই খাওঁ। যিহেতু ঘৰত মাহঁত নাছিলে আৰু অকলে আছিলোঁ সেইকাৰণে। আৰু পুৰি বনালোঁ, লগতে আকৌ আলু ভাজি বনালোঁ। সেয়া আকৌ বনাই মেলি হোৱাৰ পিছতে খাবলৈও বাঢ়ি আনিলোঁ। যদি ভিডিঅ'টো নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব।